Hi guys, welcome back to my YouTube channel Ahmed Blog and Gaming. তো আজি এনে ফুৰিবলৈ যাম। আজি গাম বিশ্বকৰ্মা পূজা তো গাড়ী চাৰি ধুই ললো। এতিয়া ফুৰিব যাওঁ। ইয়াতে গাঁও ধুইছিলো আজি। চাওঁ ইয়াতে আগাবিলাক গা ধুইছিলো। এতিয়া যাওঁ বলক। এতিয়া ফুৰিবলৈ যাওঁ। আপোনালোকক যিমান পাৰো তাতে দেখুৱাই আছো। তো গাইজ এটা ক্ষুদ্ৰ বামুণবাৰী পালোঁ। এইখিনি ইয়াত ক্ষুদ্ৰ বামুণবাৰী আমি ইচাতে যাম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে দেখুৱাই আছোঁ আপোনালোকক কি চাব যাই আছোঁ আমি। তো গাইজ ইয়াতে বড়ো চুপা বুলি কয়, ইয়াতে বড়ো মানুহ থাকে। এইবিলাক আপোনালোকে দেখিছে গাড়ী এইবিলাকত ধুই আছে। আজি বিশ্বকৰ্মা পূজা যিহেতুকে আমিও গাড়ী চাৰি ধুব পালোঁ আজি এনে ফুৰিবলৈ। এটি কোনো এনে ফুৰিবলৈ যাওঁ ব্লগ, এনে নৰ্মেল ব্লগ এটি এনে আগতে মই এনে গৈছোঁ কিবা দেখাবৰ কাৰণে গৈছোঁ। এতিয়া এনে নৰ্মেল ব্লগ গাইছ। তো গাইছ চাওক এইবিলাক ইচাইডে ধান চান ৰুইছে। সকলো ধাননি পথাৰ সেউজীয়া হৈছে একদম চব সেউজীয়া পৰিৱেশ। এতিয়া চাওক ইচাইডে যেতিয়া আহি পালোঁ জানৰ পাৰ। আপোনালোকে দেখিছে ইয়াতে আগতেও এটা ভিডিঅ' বনাইছোঁ। তো সেই ভিডিঅ'টো যে আপোনালোকে চোৱা নাই ডিছক্ৰিপশ্যনত লিংকটো থাকিব, চাব আৰু চাওক ইচাইডে এইবিলাক ইয়াতে জাতা এখন আছে। ইয়াতে এতিয়া মাছ মৰা নাই, আগতে মাছ মাৰিছিল। পানী আছিল না বহুত আগতে, এতিয়া বহুত পানী শুকাইছে। আপোনালোকক সেই ভিডিঅ'টো চাব, তাতে বহুত পানী আছিল। তো ভিডিঅ'টো চাই থাককচোন শেষলৈকে আৰু দেখুৱাই আছোঁ এই কি মজা জেগা গাইছ। তো গাইজ ইয়াতে কি সুন্দৰ জেগা চাওক, আৰু এতিয়া কি বহুত বতাহ দি আছে। এতিয়া এৰপা যাম চটলা যাই কিনে সেনেকৈ ঘূৰি আৰু ঘূৰাই ফুৰিব যাওঁ। আপোনালোকক দেখুৱাইছোঁ ক'ত ক'ত ফুৰিবলৈ যাওঁ। তো চাই থাককচোন ভিডিঅ'টো শেষলৈকে চাওক এইবিলাক ধান চব। তো বলক যাই থাকোঁ এতিয়া আৰু। গাইজ এইটো মোৰ ফাৰ্ষ্ট মটো ব্লগ। এনে আজি মটো ব্লগ কৰি আছোঁ গাড়ী চলাই কেনে। তো চাই থাকক কেনে হয় ক'বচোন কমেণ্টত ভিডিঅ'টো কেনে হৈছে। আজি ফাৰ্ষ্ট মটো ব্লগ এইটো মোৰ। তো বলক যাই থাকোঁ এতিয়া মূলাহাটলৈকে যাই থাকোঁ। এতিয়া বলক যাই থাকোঁ আমি এতিয়া মূলাহাটলৈকে। মূলাহাটৰ পৰা আহিম আৰু ঘূৰি এইফালো চাওক এই মূলাহাটে। এই মূলাহাটৰ চাওক এইখন স্কুল আছে এই চাইডে চাওক। তো গাইজ আৰু বেছি দূৰলৈকে এই চাইডে নাযাওঁ। এতিয়া ঘূৰি কেনে ঘৰত দেখি যাওঁ। ঘৰৰ পৰা আৰু ফুৰিবলৈ যাই আছোঁ, আপোনালোকক দেখুৱাইছোঁ চাই থাকক। তো গাইজ এতিয়া মূলাহাটৰ পৰা আহি পালোঁ। এতিয়া আমি ৰামপুৰৰ ফালে যাম, ৰামপুৰৰ পৰা সোণাপুৰৰ ফালে যাম। তো চাই থাকক ভিডিঅ'টো। তো গাইজ এতিয়া আহি পালোঁ বামুণবাৰী চক। এইটো বামুণবাৰী চক। তো গাইজ এইখন হ'ল শ্বহীদ সৰণী মহাবিদ্যালয়। চাওক এইখন মহাবিদ্যালয় হয় আমাৰ বামুণবাৰী গাঁৱৰ। তো গাইজ এইখন হ'ল জনতা হাইস্কুল, ইয়াতে মই পঢ়োৱা। গাইজ এতিয়া পালোঁ ৰামপুৰৰ চক। আমি সোণাপুৰত ফুৰিবলৈ যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাককচোন। এই ৰামপুৰৰ চক চাওক এতিয়া।
তো বলক যাই থাকোঁ এতিয়া সোণাপুৰলৈ। তো গাইজ ই চাইডে আৰু বেছি মানুহ ঘৰ নাই, চাব পাৰে আপোনালোকে পথেৰা জেগা এইবিলাক, আৰু ই চাইডে বহুত ভাল ভাল জেগা আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোকক দেখুৱাই আছোঁ বঢ়িয়া বঢ়িয়া জেগা। তো চাই থাককচোন শেষলৈকে। তো চাওক এইবিলাক কি ধুনীয়া জেগা, আৰু বেছি ঘৰ চৰ নাই মানুহৰ। তো গাইজ চাওক এইটো মন্দিৰ পাইছোঁ, এই মন্দিৰ বেছি ডাঙৰ নহয়, সৰুৱে। চাওক এইটো মন্দিৰ আপোনাৰ গাইজ, এইটো মন্দিৰৰ নাম শনি মন্দিৰ। এই শনি মন্দিৰ এইবিলাক আন জংঘলে চব, বিচাৰে আৰু মানুহ ঘৰ নাইয়ে। তো এইবিলাক জেগাত আহি ভাল লাগে, আপোনালোকেও চাই থাকক ভিডিঅ'টো, বহুত ভাল ভাল জেগা আছে এই চাইডে। চাওক গাইজ এইবিলাক কি ধুনীয়া ধুনীয়া জেগা। চাওক চব গোটে ইয়াতে ধান ৰুই আছে, ধান ৰুবলৈ চব সেউজীয়া হৈছে ধানবিলাক। এইখিনি জেগাত আহি বহুত ভাল লাগে। চাওক এইবিলাক জংঘল একদম, এতিয়া আগতে আহিছোঁ কিন্তু ভাল লাগে বহুত, সেইকাৰণে আহিয়ে থাকোঁ ইয়াতে। তো চাই থাকক, এই চব বাঁহ গাছ আছে। তো গাইছ এই চাইডে চিধা গেলে কেকান পায়, আৰু এই চাইডে ইনকে সোণাপুৰ হৈ যাব পাৰি। তো আমি এই চাইডে যাম, চাই থাকক। তো আগত দেখিন বড়ো মানুহৰ ঘৰ আছে, এইটো বড়ো চুপা বুলি কয় ইয়াৰে। তো ইয়াতে ফুৰিলোঁ অলপমান, আৰু এতিয়া যাওঁ সোণাপুৰ পাইছোঁ। এই যেতিয়া মুক্তিচক আহি পালোঁ, এইটো মুক্তিচক চাওক, এই চাইডে দেখি আছোঁ আপোনালোকক ভালদৰে। তো গাইজ এই চাইডে এখন আছে মুক্তি প্ৰাথমিক বিদ্যালয়, এখন মুক্তি স্কুল হয়। উচ্চ মাধ্যমিক বিদ্যালয় চাওক। তো গাইজ এই সোণাপুৰৰে এইখন সোণাপুৰৰ দলং চাওক, সোণাপুৰৰ দলং চাওক। এই এতিয়া আমি চিধা যাই আছোঁ, এই চাইডে যাম আৰু ঘৰত যাম এতিয়া। তো ফুৰি আহিলোঁ অলপমান এনে। তো গাইজ এইখন লচিমাৰ ঈদ মহফিল চাওক, এইখন লচিমাৰ ঈদ মহফিল, ইয়াতে ঈদ পৰে ঈদৰ দিনা। যেতিয়া লচিমা পালোঁ, এইখন লচিমা, ইয়াতে সেইখন লচিমাত দলং দেখিছে। আমি দলং ইয়াৰ হয়দি নাযাওঁ, এই চাইডে যাম। ইয়াতে ৰাস্তাটো ইমান ভাল নহয়, পকী ৰাস্তা নহয়, তথাপিতো যাওঁ। গাইজ ইয়াতে এখন আইচক্ৰীমৰ বেপাৰী এটা দেখা পালোঁ, তো ইয়াতে আইচক্ৰীম খাব ৰখিলোঁ। তো
তো আইচক্ৰীম খাই কাৰণে যাই থাকোঁ। তো এই আইচক্ৰীম ল'লোঁ। আইচক্ৰীম খাই যাই থাকোঁ এতিয়া বলক। তো গাইজ এতিয়া লচিমাৰ ফিল্ড পালোঁ। এইখনে লচিমাৰ ফিল্ড চাওক, এইখনে ইয়াতে খেলা হয়। ভাটিবিলাক আহিলে দেখিলেও হয়, খেলা খেলি থাকিলেও হয়, কিন্তু এতিয়া দুপৰীয়া হৈছে কাৰণে খেলা নাই। আৰু এই চাইডে এটা মছজিদ আছে লচিমাৰ, তো দেখুৱাই আছোঁ আপোনালোকক লচিমাৰ মছজিদ, বড়ো মছজিদ বুলি কয় এইটো। তো গাইজ এইটো লচিমা বড়ো মছজিদ বুলি কয় এইটোৱে। তো যাই থাকোঁ অলপ এতিয়া ঘৰলৈ। তো গাইজ এতিয়া লচিমা পাৰ হৈ আমি বামুণবৰী পামে, আমাৰ গাঁও পামে, অলপমান দূৰ আছে নাওমান। তো চাই থাককচোন ভিডিঅ'টো শেষলৈকে। এইবিলাক কি সুন্দৰ জাগা, ঠাই কি সুন্দৰ ঠাই, চাই থাকক ভিডিঅ'টো। তো গাইজ আমি এতিয়া লচিমা এৰিলোঁ, এই বামুণবৰী আহিলোৱে, আমাৰ গাঁও আহি পালোঁ এতিয়া। চাওক আৰু খেতি কৰিছে, সেইবিলাক মাজে দেখিছে আপোনালোকে। তো গাইজ এতিয়া ঘৰ আহি পালোঁ। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি থৈ দিব। আৰু নতুন ব্লগত লগ পাই আছোঁ। বাই বাই গাইজ।